কেইদিনমানৰ পৰা মই ইনষ্টা ফেচবুক হোৱাটছআপ ইউটিউব চবতে চাই আছোঁ বাংলাদেশৰ বডি বিল্ডিং কম্পিটিশ্যন এটাত এথলেট এজনে নিজৰ ট্ৰফিটো লাট মাৰি দিয়ে আৰু চালোঁ এথলেটজনে ইণ্টাৰভিউ এটাত তেওঁ নিজে কয় একটা শ্রেণী কি খালি সুবিধা পাওয়া যাবে আমার বাবার টাকা কম আমি মধ্যবিত্ত আমি কেরানীগঞ্জ থেকে আসছি এর জন্য কি আমি কোনো সুবিধা পাবো আৰু মই তেখেতৰ এবাৰ ফিজিকটো দেখাব খোজোঁ তো এথলেট এজনে ইমান ধুনীয়া এটা ফিজিক পাবলৈ বা এইটো লেভেলত আহি পাবলৈ বহুত বছৰৰ কষ্ট বহুতখিনি ডায়েট 2-4 মাহৰ বা 2-6 মাহৰ ডায়েট এক্সাৰচাইজত নহয় এইটো বহুত বছৰৰ ষ্ট্ৰাগল থাকে নিজৰ কিমান ফাইনেন্সিয়েল কণ্ডিশ্যন মেণ্টেল কণ্ডিশ্যন বা কিমান ষ্ট্ৰাগল কৰি এনেকুৱা ধৰণৰ ফিটনেছ এটা পাবলৈ সক্ষম হয় মই জনামতে তেখেতৰ নাম জাহিদ হাসান শুভ বুলি নেকি তো ইমান ময়ো চিয়ৰ নহয় আর যে আমরা যে প্লেয়াররা যে ডেডিকেশনটা নিয়ে যাই যে দেখেন সবচেয়ে বড় কথা টাকা পয়সা এগুলো কোনো বড় কথা না আমার যে খাটগুলি আমার হাতগুলো একটু দেখান সবাইকে এই দেখেন আমার হাতের মধ্যে যে দেখছেন এই ঠসাগুলো যে পরে পরে আমার হাতটা দেখেন যে একটা গ্যারেজে কাজ করলে এত নোংরা হয় না হাত এটা কিন্তু আমার হাতে কষ্টের ছাপ এটা কিন্তু শুধু টাকা খরচ হয় নাই আমার কষ্ট আমার ডেডিকেশন আমার বাবা মা আমার ডায়েট আমার ফ্যামিলির মধ্যে আমার মা ছাড়া আর আমার ডায়েট কমপ্লিট করে দেওয়ার কেউ নাই মই ক'ব খোজোঁ যে এনেধৰণৰ এথলেট এজনৰ ব্যৱহাৰ বা এথলেট এজনৰ এনেধৰণৰ কাৰ্যকলাপ মই কেতিয়াও ছাপোৰ্ট নকৰোঁ কাৰণ এনেধৰণৰ ব্যৱহাৰ সহ্য নহয় মোৰ বুলি নহয় চাগে আপোনাৰো নহ'ব এনেধৰণৰ ব্যৱহাৰ সহ্য তো বডি বিল্ডিং কম্পিটিশ্যন এখন প্ৰেপ কৰি থাকোঁতে এথলেট এজনে বহুত ভয়ংকৰ পৰিস্থিতিৰ মাজতে চলি থাকে নিজৰ ফাইনেন্সিয়েল কণ্ডিশ্যন থাকে ফাইনেন্সিয়েল কণ্ডিশ্যনটো সকলোতকৈ বেছি মেণ্টেল প্ৰেছাৰত পেলায় নিজৰ ডায়েট কিমান এক্সাৰচাইজ এক্সাৰচাইজ বইল ফুড ৱাটাৰ কাট আউট কাৰ্বছ লোড প্ৰটিন কেলকুলেশ্যন মেণ্টেল প্ৰেছাৰ ফাইনেন্সিয়েল প্ৰেছাৰ ফেমিলি প্ৰেছাৰ সকলো ফালৰ পৰাই এথলেট এজনৰ ব্ৰেইনটো ইমান ধুনীয়া মানে সকলো ফালৰ পৰাই এথলেট এজনৰ ব্ৰেইনটোত বহুত কিবা কিবি চলি থাকে যাৰ বাবে এথলেট এজন বুলি নহয় মই যেতিয়া কম্পিট কৰোঁ মোৰ তেনেকুৱা পৰিস্থিতিত মোৰ নিজৰে ব্ৰেইনটো ইমান ভাল ধৰণে কাম নকৰে কেতিয়াও তো মই ভাবোঁ এথলেট এজনৰ লগত এনেকুৱা ধৰণৰ ব্যৱহাৰ কেতিয়াও হ'ব নালাগে অকল সেইখন ষ্টেজত বুলি নহয় কোনো জেগাতেই এনেধৰণৰ ব্যৱহাৰ কেতিয়াও হ'ব নালাগে মই নিবিচাৰোঁ মই বুলি নহয় সকলোৱে নিবিচাৰিব এনেধৰণৰ ব্যৱহাৰটো কোনো এটা ফেডাৰেশ্যন চলি থাকে এই আমাৰ এথলেটবোৰৰ বাবে তো যদি এথলেটবোৰেই নাথাকে তো ফেডাৰেশ্যন এখন সৃষ্টি হোৱা বা ফেডাৰেশ্যন থকাৰ কোনো যুক্তি নাথাকিব তো যাৰ বাবে ইমান ডাঙৰ ফেডাৰেশ্যন চলি আছে তো তেনে ক্ষেত্ৰত তেওঁলোকৰ লগত কমচে কম তেওঁলোকৰ লগত এনেধৰণৰ ব্যৱহাৰটো হোৱাটো উচিত একেবাৰে নহয় মই বুলি নহয় কোনেও এনেধৰণৰ ব্যৱহাৰ চাব নোখোজিব চাগে তো এথলেটজনৰো ভুল নাথাকা বুলি মই নকওঁ তেখেতেও এনেকুৱা ধৰণৰ কাৰ্যকলাপটো নকৰিলে বেছি ভাল হ'লে হয় চাগে আৰু ষ্টেজতো এনেধৰণৰ ব্যৱহাৰ ভৱিষ্যতে এথলেট এজনৰ লগত নোহোৱাটো মই একেবাৰে বিচাৰোঁ যাতে এনেধৰণৰ ব্যৱহাৰ ভৱিষ্যতে আমি দেখিবলৈ নাপাওঁ তো বেয়া লাগে বহুতখিনি বেয়া লাগে এনেকুৱা ধৰণৰ চাবলৈ গ'লে এথলেট এজনে বহুতখিনি কষ্ট কৰে তেখেতে নিজৰ মেণ্টেল প্ৰেছাৰ বহুত বেছি থাকে তো যদি যোনকেইজন এথলেটে এইখন ফিল্ডত আছে বা বডি বিল্ডিং কৰি আছে মিডিল ক্লাছ ফেমিলিৰ পৰা মেক্সিমাম বডি বিল্ডাৰ মিডিল ক্লাছ ফেমিলিৰ পৰাই উঠি আহে তো এনেকুৱা ধৰণৰ কাৰ্যকলাপ হ'লে মানে তেওঁ ইমান ব্ৰেইনৰ প্ৰেছাৰ লৈ থাকে তো তেনে পৰিস্থিতিত তেওঁৰ মই কম্পিটিশ্যনটো চোৱা নাই বাৰু কম্পিটিশ্যনত কি হৈছে মই খালি এইখিনি দেখিছোঁ এইখিনিত মই যিখিনি দেখিছোঁ তাৰ ওপৰত মই কমেণ্টটো দি আছোঁ বাৰু তো গোটেই ভিডিঅ'টো মই চোৱা নাই তো ষ্টেজত কি হৈছিলে তেওঁ কেনেকুৱা পাৰফৰ্ম কৰিছিলে গোটেইখিনি মই বাৰু চোৱা নাই তো যিখিনি মই দেখিছোঁ ষ্টেজখনত তেওঁৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে তো তাৰ ওপৰত মই বক্তব্যটো দিছোঁ নিজৰ যদি মোৰ বক্তব্যত কাৰোবাৰ কিবা আপত্তি আছে তো মোক ক্ষমা কৰিব একেবাৰে মই খালি মাত্ৰ মোৰ যিখিনি মই ভাবোঁ সেইখিনি কথাটো কৈছোঁ
তো মই ভাবোঁ কোনো নিবিচাৰিব এনেকুৱা ধৰণৰ কাৰ্যকলাপ হোৱাটো ষ্টেজ এখনত যেতিয়া এথলেট এজন ইমান মেণ্টেল প্ৰেছাৰত থাকে তো তেওঁৰ লগত এনেকুৱা ধৰণৰ কাৰ্যকলাপ নকৰিলে বহুত বেছি ভাল হয় কাৰণ এথলেটজনৰ কাৰণে ষ্টেজখন চলি আছে ফেডাৰেশ্যন এখন চলি আছে যদি এথলেট নাথাকিলে হয় ফেডাৰেশ্যনখন সঁচাকৈ নচলিলে হয় কেতিয়াও ফেডাৰেশ্যন এখন থাকি একো লাভ নহ'লে হয় তো ভৱিষ্যতে যাতে এনেধৰণৰ কাৰ্যকলাপ আমি দেখিবলৈ নাপাওঁ ভিডিঅ'টোৰ জৰিয়তে যদি কাৰোবাৰ কিবা আপত্তি থাকে মোক জনাব পাৰে মই মাত্ৰ মোৰ নিজৰ ফালৰ কমপ্লিমেণ্টটো দিছোঁ বাকী যি হওক সকলোৱে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ